हेलो गाइस কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আজি মই অন্যটি ভিডিঅ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি মানে অলকচুৰ জাল খাবলৈ লৈছে ইয়া চাওকচোন পুৰাই তিনটা মুৰ্গী ধৰি আছে খুব ধুনিয়াকে আৰু মানে ভাদ মাহত সকলোৱে অলকচুৰ জাল খায় আৰু আমিও আজি খাবলৈ লৈছো আৰু ইফালে চাওকচোন পেহিয়ে খুব ধুনিয়াকে মানে অলকচু কাটিয়ে আছে ইয়া প্ৰায় 4 কেজি ওজনৰ হয় আৰু অলকচুগুলো মানে ভালদৰে বাকলি গুচাব লাগে তেতিয়া নুখুজায় মানে বেয়াকে যদি বাছি লয় তেতিয়া হলে খুজা চান্সটো প্ৰায় থাকে সেইকাৰণে খুব ধুনিয়াকে বাছি আছে মানে পেহি আৰু ইফালে নবৈ লাহে লাহে বাহিৰলৈ লৈ আহিছে কেৰাহী আৰু ৰাইচ পিনিয়া চাওকচোন গাইস আজি চাগে খুব ধুনিয়া হ'ব মানে দেই আৰু এইফালে চাওকচোন ভন্টিহতে মানে একগাল মান আলু বাছি আছে চাওক পুৰা আজি ধামাকা খানাটো হ'ব মানে আজি অলকচুৰ জালটো আৰু ইফালে কিহতে মানে আলু কুটি আছে সেইফালে চাওকচোন ভন্টিহতে মানে পুৰা এন্ধাৰত কলি দেখা পাইছে পুৰা কুলা মুলা হৈ আছে মানে আৰু ইফালে কোন ছোৱালী বাপৰে বাপ নকব আৰু আমাৰ ইফালে টিকলে চাওকচোন মোবাইলৰ ফলে মানে চাই আহি আছে মানে ভিডিঅ' কৰাটো হি গম পাইছে সেইকাৰণে ইফালে আহি আছে মানে এয়া খুৰাহতে পুৰা মানে মুৰ্গী কটা আৰু মুৰ্গী পুৰাত ব্যস্ত হৈ আছে আৰু তাৰ লগতে ভিন্ডিও অলপ সহায় কৰি দিছে সেইবাবে বিৰাটেই ভাল লাগিছে আৰু ইয়া ধুনিয়াকে এন্ধাৰো হ'ল মানে কি কৰিবা আৰু ৰাতিতে খোৱা হয় সেইকাৰণে পুৰি এইফালে মাছ ভাজিবলৈ আৰম্ভ কৰিয়ে দিলে চন্দা মাছ আনিছিলে 4 কেজি এয়া ধুনিয়াকে ভাজি আছে পুৰি দেৱে আৰু মাছখিনি টেঙাৰ লগতে ভজা হ'ব টেঙাৰ লগত খুব ধুনিয়া লাগে খাসেং টেঙা হয় খাসেং টেঙাৰ লগত মাছ খাই বৰ ধুনিয়া লাগে ইফালে চাহ আনি ৰেডি আৰু সেই কেজনী আলু বাছি হবৰে হৈছে আৰু ইফালে মানে চাহ খোৱাটোতো মেইন চাহটো খাবই লাগিব আৰু ইফালে চাওকচোন মোক ৰিহানে হাতত ধৰি টানি আছে ভিতৰলে মাতি আছে মানে মোক কি বিস্কুট যে লৈ আছে তাইক মানে কি খেলিব ভিতৰ নি পালে সেই কাৰণে মোক মাতি আছে মানে হাতত ধৰি ধুনিয়াকে টানি আছে দেই খানা বনাই মেলি ৰেডি মানে ইফালে খাবলৈ আৰম্ভ কৰিছে আৰু মানে বহুত গৰম পৰিছে সেইটো কাৰণে ভন্টিয়া টেবুল ফেনটো ধুনিয়াকে ফিটিং কৰি আছে মানে ককাই ঘটক খুব মৰম কৰে সেই কাৰণে মানে আৰু অকনমান বটাটো দি দিছে মানে ফিটিং কৰি পেলে ফেনটো মানে ষ্টিলেন ফেনটো অকনমান বটাটো কম প্ৰভাৱ পৰিছে সেইটো কাৰণে সি মানে খুব সুন্দৰকৈ ককাই ঘটক দিছে ইয়া চাওকচোন পুৰা পিঠি খুজে খাই আছে মানে দাদাই আৰু এনেকুৱাকে ভাই ককাই ধুনিয়াকে মিলি থাকিলে বা মিলি খালে কিমান ভাল লাগে হয় না নহয় পিছৰ কথা ইয়া যিটো চলি আছে সেইখিনি ভাল লাগে হয় না নহয় আৰু এনেকুৱাকে হাঁহি ধেমালি ফূৰ্তি কৰি থাকিলে সঁচাকৈয়ে ভাল লাগে হয়নে আৰু এইদৰে যদি একেলগে এসাজ খাবলৈ পায় আৰুটো ভাল লাগে হয় না নহয় আৰু ইফালে পেহিক মাতিলো পেহিহতে সন্ধিয়া আহি পালে ধুনিয়াকে এতিয়া পেহিয়ে ভগাই মেলি দিছে খুব ভাল লাগিছে আকৌ পাকঘৰৰ ৰুমটোত এয়া খুৰাহতে আৰু পেহা ভেন্দেও পুৰা ভাত খাবলৈ আৰম্ভ কৰি দিছে আৰু ইফালে আমাৰ ডাঙৰ বা আৰু ইফালে অলকচু আৰু লোকেল মুৰ্গী জোল মানে লৈ পেলে পুৰা মানে ভগাবলৈ গৈ আছে আৰু সেইটো ৰুমত আৰু ইফালে খুৰি আহিছে আমি অলকচু আৰু এনেকুৱাকে লোকেল মুৰ্গীৰ লগত জাল প্ৰতি বছৰে খাও বুলি কৈছে আৰু মানে ভিডিঅ'টো এবাৰহে কৰা হৈছে মানে আগতেও আমি এনেকুৱাকে খাওঁৱে অলকচুৰ জাল মানে ভাদ মাহতে খোৱা হয় সেইটো কাৰণে ভাদ মাহতে শেষ কৰি দিও আৰু খাই মেলি আৰু ইফালে পুৰি দেও আকৌ পাপৰ লৈ গৈছে আৰু ইফালে ভন্টিয়ে সেইটো ৰুমৰ পৰা ভাত দিয়ে এইটো ৰুমত আহিছে আমাৰ মানে বহুতেই ভাল লাগি যায় মানে অহা যোৱা ভগোৱা মেলা কিবা কিনি কৰা খুব ভাল লাগে মানে আৰু ইফালে খুৰাদেহতে সুন্দৰকে খাই আছে আৰু আমি কেজনীও বহি গলো ইয়া চাওক শাৰী পাতি পেলে আৰু ধুনিয়াকে মাহতে খাই আছে পেহিহতে আৰু ইয়া মাজতে লৈ লৈছো ভাত অলকচুৰ জাল টেঙা মাছ নকবই আৰু দেই আজি মানে পুৰা ডকচি দিম বুলিয়ে ভাবিছো আৰু ইফালে ভন্টি তিনিজনী পুৰা ডকচি দিছেই মানে চাওকচোন পুৰা হাঁহি খাই আছে মানে আৰু ভন্টিয়ে কৈছে টেঙা মাছ বোলে বহুত টেষ্টি হৈছে আকৌ লৈছে চাওক খাসেং টেঙা আৰু চন্দা মাছৰ টেষ্টি ক'বই নালাগে বহুত ধুনিয়া হয় মানে আৰু ইফালে মইজনী পুৰা পিটিকি আছো ভাত আৰু সেইফালে ভন্টিহত আৰু এনেদৰে ভাদ মাহত আপোনালোকে জাল খায় নে নাখায় প্লিজ কমেন্টটো কৰি জনাব আৰু প্ৰায় আমি পৰিয়ালে এনেদৰে মিলি জুলি পুৰা খায়ে থাকো আৰু এবাৰো খাইছো বাহতক মাতিলো আৰু পেহিক মাতিলো গোটেইখিনি আহিল কাৰণে বহুত ভাল লাগিছে আৰু এনেদৰে গোটেইখিনিয়ে মিলি জুলি এসাজ খাবলৈ পালে বহুত ভাল লাগে